guys, welcome to my channel. মই আজি লৈ আহিছো দুটা কঁঠাল গুটিৰ ৰেচিপি। তাৰ বাবে মই লৈছো কঁঠাল গুটি আৰু ইয়াৰ ওপৰৰ বাকলিটো মই গুচাই লম এতিয়া। এয়া এনে ধৰণে। এতিয়া এই কঁঠাল গুটিখিনি মই অলপ সময় প্ৰেছাৰত সিজাই লম। এয়া মোৰ হৈয়ে গৈছে, সিজি গৈছে। এতিয়া ইয়াৰ ওপৰৰ ৰঙা বাকলিখিনি মই গুচাই লম আৰু নিজৰ জোখৰ মতে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এখন কেৰাহীত অলপ তেল গৰম কৰি অলপ পিঁয়াজ দিছোঁ। আৰু ইয়াতে অলপ একেবাৰে মিহিকৈ কুটা নহৰু দিছোঁ। এতিয়া ইয়াতে মই কাটি লোৱা কঁঠাল গুটিখিনি দি দিছোঁ আৰু অলপ সময় এনেকৈ ভাজিব লাগিব। ইয়াতে নিমখ সোৱাদ অনুসৰি দিছোঁ আৰু অলপ হালধি দিম। এনেদৰে অলপ সময় ভজাৰ পিছত মই ইয়াত দিছোঁ এচামুচ জালুকৰ গুড়ি আৰু অলপমান ৰেড চিলি ফ্লেক্স। এইটো অপচনেল হয়, নিদিলেও হ'ব। এতিয়া আহোঁ আমাৰ ছেকেণ্ড ৰেচিপিলৈ। কঁঠাল গুটিৰ সৈতে বাঁহ গাজৰ পিটিকা। তাৰ বাবে মই লৈছোঁ এটা বইল আলু, কেইটামান বইল কৰি লোৱা কঁঠাল গুটি, অলপমান কেঁচা পিঁয়াজ আৰু অলপ জলকীয়া আৰু এয়া বাঁহগাজ দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু অলপ কেঁচা মিঠাতেল দিম। এতিয়া এই সকলোবিলাক একেলগে পিটিকা কৰি ল'লোঁ। এয়া হৈ গৈছে মোৰ বাঁহগাজ, কঁঠাল গুটি আৰু আলুৰ পিটিকা। এনেদৰে কেতিয়াবা খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব। আৰু ভিডিঅ'টো ভাল পালে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। থেংক ইউ।